নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় গম পাই আছে যে বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ নাম সলাই দিয়া হৈছে। বিশেষকৈ উত্তৰ প্ৰদেশত যেতিয়া যোগী আদিত্যনাথৰ চৰকাৰ আহিল, তেতিয়াৰ পৰাই উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম সলনি কৰি দিয়া হৈছে। আৰু বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় গম পায় যে এতিয়া বৰ্তমান উত্তৰ প্ৰদেশৰ মোগলচৰাই ৰেল ষ্টেচনটোৰ নাম পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নাম দিয়া হৈছে। এলাহাবাদ চহৰখন বৰ্তমান প্ৰয়াগৰাজ নাম দিয়া হৈছে আৰু ফৈজাবাদ চহৰখন বৰ্তমান অযোধ্যা নাম দিয়া হৈছে। আৰু এনে ক্ষেত্ৰত বৰ্তমান অকল উত্তৰ প্ৰদেশে নহয়, বৰ্তমান মধ্যপ্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক আৰু দিল্লীও বহুতো চহৰৰ নাম সলনি কৰি দিয়া হৈছে। এতিয়া কথা হ'ল এই যে এইদৰে বিভিন্ন ৰাজ্যসমূহৰ এইদৰে চহৰসমূহৰ নাম সলনি কৰা হৈছে, এই সলনি কৰা প্ৰক্ৰিয়াটো আচলতে কেনেকুৱা ধৰণৰ আৰু এই চহৰৰ নাম সলনি কৰিবলৈ যাওঁতে এখন চৰকাৰৰ কিমান টকা খৰচা হয়, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত মই আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে যিকোনো এটা চৰকাৰে এটা ৰাজ্যখনৰ এখন চহৰৰ নাম যেতিয়া সলনি কৰিবলৈ যায়, তেতিয়া তেওঁলোকে এই চৰকাৰখনে ইচ্ছামতে এটা চহৰৰ নাম সলনি কৰিব নোৱাৰে। তাৰ বাবে চৰকাৰে বিভিন্ন স্থানীয় লোক, লগতে দল সংগঠন, লগতে এই চৰকাৰখনৰ যি এটা কেবিনেট থাকে, এই কেবিনেটৰ পৰা যিখন চহৰৰ নাম সলোৱাৰ প্ৰস্তাৱ থাকে, এই প্ৰস্তাৱটো পাৰিত হ'ব লাগিব বা এই প্ৰস্তাৱটো এপ্ৰুভ হ'ব লাগিব। আৰু এনেদৰে যেতিয়া কেবিনেটৰ পৰা এপ্ৰুভ হৈ যায় বা প্ৰস্তাৱটো পাৰিত হৈ যায়, তেতিয়া পাৰিত হোৱাৰ পাছতে যিকোনো এটা চহৰৰ নাম এখন চৰকাৰে সলাব পাৰে। ইয়াৰ পাছতে কথা হ'ল, এখন চৰকাৰে যিকোনো এটা চহৰৰ নাম সলালে তেওঁলোকৰ কিমান টকা খৰচা হয়। চাওক বন্ধুসকল, এখন চৰকাৰে যিকোনো এটা চহৰৰ নাম যেতিয়া সলাবলৈ যায়, তেতিয়া এই চহৰৰ নামটো সলাবলৈ যাওঁতে এই চহৰখনৰ যিখিনি ডাকঘৰ ঠিকনা, যিখিনি পষ্টেল এড্ৰেছ বা যিখিনি পিনক'ড, তাৰ পৰা আদি কৰি এই চহৰখনত থকা বিভিন্ন ৰেল ষ্টেচন, বাছ ষ্টেচন বা বিভিন্ন ডিপাৰ্টমেণ্ট, যেনে হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট বা অন্যান্য যিখিনি ডিপাৰ্টমেণ্ট থাকে, এই সকলোবোৰৰে নথি পত্ৰত তেওঁলোকৰ এই নামটো সলনি কৰিবলগীয়া হৈ যায়। ফলশ্ৰুতিত এনেদৰে এটা বৃহৎ আকাৰৰ এটা বস্তু চেঞ্জ কৰিবলৈ যাওঁতে চৰকাৰৰ বহুত কোটি টকা খৰচা কৰিবলগীয়া হয়। বিশেষকৈ এই চহৰখনৰ যিখিনি আয়তন, অৰ্থাৎ এই চহৰখনৰ কিমান ডাঙৰ বা কিমান সৰু, তাৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰৰ খৰচা হোৱা দেখা যায়। আৰু এই ক্ষেত্ৰত যদি চোৱা যায় তেন্তে দেখা যায় যে উদাহৰণ হিচাপে যদি আমাৰ গুৱাহাটী মহানগৰখনৰ যদি নাম সলনি কৰিবলৈ যায়, তেন্তে আমাৰ চৰকাৰৰ অৰ্থাৎ অসম চৰকাৰৰ মুঠ প্ৰায় 500 কোটিতকৈ অধিক টকা খৰচা হ'ব। অৰ্থাৎ এটা মহানগৰ যদি আপুনি সলাবলৈ যায়, তেন্তে 500 কোটিতকৈ অধিক টকা খৰচা হয় বুলি বৰ্তমান তথ্যত প্ৰকাশ পাইছে। আৰু যদি মহানগৰতকৈ সৰু চহৰ যেনে আপোনাৰ যোৰহাট বা ডিব্ৰুগড় দৰে চহৰবোৰৰ যদি নাম সলনি কৰিবলৈ যায়, তেন্তে ইয়াত 200 কোটিতকৈ অধিক টকা খৰচা হয় বুলি বৰ্তমান তথ্যই প্ৰকাশ কৰিছে। গতিকে এয়াই হৈছে যিকোনো এটা চহৰ সলনি কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিব লাগে আৰু এটা চহৰৰ নাম সলনি কৰিবলৈ যাওঁতে কিমান টকা খৰচা হয়, এই সংক্ৰান্তত আজিৰ ভিডিঅ'টোত আপোনালোকক সবিশেষ সকলোবোৰ জনাই দিলোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰিব, কিবা পৰামৰ্শ থাকিলে আপুনি কমেণ্ট কৰিব, আৰু পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।